আপোনালোক সকলোকে পুনৰবাৰ নাজলিন ব্লগছৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভালেই বাৰু। আচলতে আজি বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিছোঁ। মই ভিডিঅ' নিদিয়া প্ৰায় এবছৰেই হ'ল, যিহেতু মই ইউটিউব চেনেলটো খোলোতে মোৰ ছোৱালীজনী অলপ সৰু মানে 5 মাহমান হৈছিলে। ভাবিছিলোঁ তাইক লৈ পাৰিম, একো অসুবিধা নহ'ব, কিন্তু তাইক লৈ বহুত অসুবিধা হ'ল, সেইবাবে ভিডিঅ' দিয়া বন্ধ কৰি দিলোঁ। আৰু আজি প্ৰায় এবছৰৰ মূৰত মই ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে আঁকোৱালি ল'ব বুলি মোৰ ভিডিঅ'বোৰ, আৰু সকলোৱে ভাল পাব মোৰ ভিডিঅ' চাই। আৰু প্লিজ চবেই ছাপোৰ্ট কৰিব, যিহেতু মই ইমান বৰ বিশেষ নাজানো, নতুনকৈ ষ্টাৰ্ট কৰিছোঁহে। ঠিক আছে তেন্তে চাই থাকক। আজি বহুত দিনৰ পৰা ভাবি আছিলোঁ যে ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিম, কিন্তু কি হয় সময় নিমিলে বা ইটো সিটো কাম ওলাই যায়, থাকি যায়। এতিয়া আপোনাৰ সময় হৈছে 9টা, যিহেতু ছোৱালীজনী শুলে, তাই নুশুলে অলপ প্ৰব্লেম হৈ যায়, সেইবাবে তাই শুৱা দেখি মই ভিডিঅ'টো বনাবলৈ ষ্টাৰ্ট কৰি দিলোঁ। আৰু পুনৰবাৰ কৈছোঁ, মই বৰ বিশেষ একো নাজানো, যি জানো তাকেই আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিম। মোৰ যদি কিবা ভুল হয় আপোনালোকে ক'ব, যিহেতু তোমাৰ ভুল হৈছে, মই সেইটো ভাল কৰিবলৈ চেষ্টা কৰিম। আৰু এতিয়া হেল্ল' গাইজ, গুড মৰ্ণিং। কালি ৰাতি ভাত খাওঁতে 10-11টা বাজিলে, সেইবাবে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু আমাৰ চুনু মানে আমাৰ ছোৱালীজনী উঠিলে, তাইৰ লগত লাগোতে ৰাতি কালি 12টা মানে বাজিলে, সেইবাবে ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এতিয়া সময় হৈছে আপোনাৰ ৰাতিপুৱাৰ 9:30, আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। ঠিক আছে, চাই থাকক শেষলৈকে ভিডিঅ'টো। এইফালে আমাৰ ছোৱালীজনীক চাহ খাবলৈ লাগে। এনে চুনু, কি খাইছা? চাহ খাইছা? এই চাহ নেখায়, তুমি চাহ খাব পৰা হোৱা নাই দেই। আচলতে বাবাই কৈ দিয়া, বাবাই কোৱাচোন। এনে বলটো থৈ লোৱা, বাবাই কোৱাচোন, কোৱা না। এইফালে চোৱা না, এইজনী খালি কচুগুটি কৰিব লাগে। এইটো কি চিৰু বেজি হয় নি? কাক দিবা? আৰু এতিয়া সময় হৈছে আপোনাৰ 1টা বাজিবই হ'ল। আৰু আমাৰ চুনু, এইজনী আমাৰ চুনু এতিয়া কি খাব? চুনু কি খাবা? মাম খাবা? চিৰু নলাই দিয়া। কি খাবা? মাম খাবা? কি খাবা? চুনু? মাম আমাৰ চুনু এতিয়া মাম খাব। এইফালে আজি আমাৰ চুনুৰ লাঞ্চত কি আছে? খিচিৰি, হয় না? তুমি কি খাবা? খাই দিয়া, খিচিৰি খোৱা। খাই দিয়া। ভাল ছোৱালী। বদমাছি কেলে কৰিছা? খোৱা আকৌ। ছোৱালী হোৱাৰ পাছত এতিয়া গা পা ধুই পাকঘৰত সোমাইছোঁ আৰু দুপৰীয়া সাজৰ বাবে। এতিয়া বনাব লৈছোঁ মাছ বিলাহী দি।
পিঁয়াজটো ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি ল'ম। এইটো ৰেচিপি বুলি নহয়, এনেই আৰু দেখুৱাইছোঁ আৰু বনাইছোঁ। মছলাখিনি ভালদৰে মজি হোৱাৰ পাছত মই বিলাহীবোৰ দি দিছোঁ। বিলাহীখিনি ভালদৰে লৰাই লৈ মই ঢাকোন মাৰি থৈ দিম বিলাহীবোৰ সিজালৈকে। বিলাহীখিনি সিজি উঠাৰ পাছত মই পানী অলপ দি দিলোঁ আৰু পানীখিনি ভালদৰে উতল অহাৰ পিছত মই ইয়াত মাছ কেইপিচ দি দিছোঁ। আৰু মই ইয়াত কেঁচা মাছ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে ভাজিও ল'ব পাৰে। দুপৰীয়া ভাত পানী খালোঁ। ভাত খোৱা নেদেখুৱালোঁ আৰু যিহেতু বহুত দেৰি হৈ গৈছিলে। আৰু এতিয়া সময় হৈছে 4টা আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিবলৈ। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।